নমস্কাৰ, কমল এগ্ৰৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখুৱাম কমল এগ্ৰৰ বিলাহী খেতি। প্ৰায় 4 বিঘাতে ইয়াত কৰা হৈছে। গতিকে কমল এগ্ৰৰ এজন সদস্য। নমস্কাৰ দাদা। নমস্কাৰ। এইটো কি কৰা হৈ আছে এতিয়া? এইটো আপোনাৰ এই আগবিলাক ৰছীয়ে বান্ধি দিয়া হৈছে যাতে মানে আপোনাৰ বিলাহী লগাৰ পাছত আগবিলাক ভাগি নাযায়। তাৰ কাৰণে আপোনাৰ চিজিলকৈ আগবিলাক বান্ধি দিয়া হৈছে। প্ৰথম ষ্টেপ এইটো বন্ধা হ'ল, কিন্তু ছেকেণ্ড ষ্টেপ আপোনাৰ আকৌ বান্ধি থকা হৈছে এতিয়া। এইটো প্ৰথম কথাতে কওক, এইটো কোনটো ভেৰাইটি? এইটো আপোনাৰ চাই লওক, চিনজেণ্টা কোম্পানীৰ আপোনাৰ এইটো অভিনৱ ভেৰাইটি হয়। ভাল ফ্ৰুটিং হয় ন? হয়, এতিয়া বৰ্তমান এইটো লাগিবলৈ আৰম্ভ কৰিছে। এয়া দেখিবলৈ পাইছে কি ধুনীয়া ফ্ৰুটিং আহিছে। এটা লাইনত প্ৰায় 7ৰ পৰা 8টালৈকে এটা লাগিছে। আৰু এই চাইডেতো ধৰি লওক ডাঙৰে হৈছে, পকিবলৈ আৰম্ভ কৰিছে। আৰু এইটো ৰোৱা কিমান দিন হ'ল আচলতে? এইটো আপোনাৰ ৰোৱা 50 দিনমান হ'ল। 50 দিন? হয়। দেখিছে 50 দিনত এটা ধুনীয়াকৈ গছসমূহ হৈছে। আৰু এই খুঁটি জোৰা নাই আচলতে, খুঁটিতকৈ পাৰ হৈ গৈছে। খুঁটি আৰু ওখ লাগিছিল, কিন্তু এতিয়া কি কৰিব, পুৰণা খুঁটি ইউজ কৰা হৈছে। হয়, আপোনালোকে এইটো ধৰি লওক, আপোনালোকে খুঁটি ৰছী ব্যৱহাৰো কৰিব পাৰে। আমাৰ নিজৰ সুবিধাৰ্থে আমি মানে খুঁটি ব্যৱহাৰ কৰিছোঁ। ধৰি লওক আপোনালোকে ৰছী ধৰি লওক 4 ফুটৰ বা 4 ফুট আপোনালোকে খুঁটি লগাব পাৰে। তাৰপাছত আপোনাৰ এনেকৈ হেঙিং কৰি পিনে আপোনালোকে বান্ধিব পাৰে, তেতিয়া আপোনালোকৰ সুবিধা হয়। ধৰি লওক আমাৰ সুবিধা এনেকুৱা হয়, আমি এনেকৈ প্ৰতিটো গছৰ গুৰিত এটা খুঁটি দি পিনি আমি ডালবিলাক ওলমাই দিওঁ ওপৰলৈ, যাতে মানে এইটো মাটিত পৰি নাযায় বা ভাগি যোৱাৰ চান্সটো কম থাকে। এনেকৈ ধৰণে আমি বান্ধি পিনি আমি ওলমাই দিওঁ। তাৰ কাৰণে মানে কি হয়, আপোনাৰ পিছত মানে সুবিধাটো হৈ যায়। আচলতে এটা কথা জনাওকচোন, পুলিৰ পৰা পুলি দূৰত্ব আচলতে কিমান দূৰ? আপোনালোকৰ সুবিধাৰ্থে জনাই দিওঁ যে বেছি যদি আপুনি ঘনকৈ যদি আপুনি পুলিটো ৰুৱে, তেতিয়াহ'লে ঠাণ্ডাৰ শীতকালত আপোনাৰ কিছুমান বেমাৰৰ দেখা দিব পাৰে, যাৰ কাৰণে আপোনাৰ হাৱা নোসোমাব পাৰে। ধৰি লওক ব্লাইটটো বিশেষকৈ আপোনালোকৰ ব্লাইট লাগে এই ঠাণ্ডা দিনত, কুঁৱলী পৰে যিহেতু। সেইকাৰণে আপোনালোকে দূৰত্বটো ধৰি লওক ইটো লাইনৰ পৰা সিটো লাইন মিনিমাম আপোনালোকে যদি দিব পাৰে, মিনিমাম 3 ফুট দিলে ভাল হয়। ইটো লাইনৰ পৰা সিটো লাইন দূৰত্বটো, আৰু তাতকৈ আপোনালোকে হেৰেঙাকৈ দিব পাৰে, তাৰ কোনো কথা নাই। মাটি যিহেতু যদি আপোনালোকৰ মাটি যথেষ্ট আছে, তেতিয়াহ'লে আপোনালোকে হেৰেঙাটো অলপ বেছি কৰি দিব। আৰু তেতিয়াহ'লে কি হয়, মানে আপোনাৰ এই যোনটো বতাহ সোমোৱা জেগা থাকে ন, বতাহ সোমাব পাৰে, তাৰ ফলত আপোনাৰ বেমাৰটো কম লাগে। যিহেতু বিলাহীত এটা বহুত ডাঙৰ সমস্যা যে গছজোপা এই ফ্ৰুটিং অৱস্থাতে যে গছজোপা লেৰেলি পৰি যায়। যে লেৰেলি পৰি যোৱা আচলতে কেলৈ লেৰেলি পৰে, আৰু এই লেৰেলি পৰাৰ পৰা কেনেকৈ বাচি থাকিব পাৰি, তাৰ বিষয়ে অকণমান জনাই দিলে ৰাইজে অলপ হেৰি হ'ব। হয়, এইটো বেমাৰটো আপোনাৰ মানে যেতিয়া ফুল হয় বা গুটি হয়, সেই সময়তে আপোনাৰ বেমাৰটো দেখা দিয়ে। কিন্তু চাব গ'লে মানে এইটো বেমাৰ আপোনাৰ প্ৰথম ৰোৱা অৱস্থাৰ পৰাই হয়। আপোনালোকে যদি এইটো বেমাৰৰ পৰা হাত সাৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে যেতিয়া মাটিডৰা ভালদৰে চহাব, মাটিডৰা চহাওঁতে আপোনালোকে প্ৰথমে চূণ ব্যৱহাৰ কৰিব। মাটিডৰাত সবিশেষ ভালকৈ চূণ ব্যৱহাৰ কৰিব। চূণ ব্যৱহাৰ কৰি আপোনালোকে 15-20 দিন সেই মাটিডৰা তেনেকৈ ৰাখি দিব। আৰু পিছত কি কৰিব, আপোনালোকে হাল বাই পিনি আপোনাৰ যোনটো মাটিৰ বেক্টেৰিয়াটো আপোনালোকে প্ৰথম আপোনালোকে নাশ কৰিব লাগিব মাটিডৰা। তাৰপাছত আপোনালোকে বহুত ধৰণৰ আপোনাৰ মেডিচিন আছে, যিবিলাক আপোনাৰ শিপাৰ কাৰণে ভাল হয়। সেইবিলাক আপোনালোকে ইউজ কৰি পিনি আপোনালোকে পুলিটো ৰুলে মানে এই বেমাৰটো সদ্যহতে দেখা দিয়ে, খুব কম দেখা দিয়ে। ধন্যবাদ। আৰু একেবাৰে যে ধৰি লওক একেবাৰে বেমাৰ নোহোৱাকৈও কৰিব পাৰিনে বাৰু? যে কেমিকেলত সম্ভৱ নে অৰ্গেনিকত সম্ভৱ, যিটো একেবাৰে বেমাৰ নোহোৱাকৈ যে খেতিটো উঠাব পাৰি? একেবাৰে বেমাৰ নোহোৱাকৈ আপোনালোকে কেমিকেলতো কৰিব পাৰে আৰু অৰ্গেনিকতো কৰিব পাৰে। অৰ্গেনিকত হ'লে আপোনালোকে সেইবিলাক বস্তু আপোনালোকে আগতীয়াকৈ যোগাৰ কৰি ল'ব লাগিব। আৰু কেমিকেলত হ'লে আপোনালোকে নিজে সেইবিলাক দোকানত গ'লে বিচাৰি পাবই যে এই বেমাৰবিলাকৰ পৰা প্ৰথমতে কেনেকৈ হাত সাৰিব পৰা যায়, সেইবিলাক আপোনালোকে প্ৰটেকশ্যনটো আগতে ল'ব পৰা যায়। আপোনাৰ ইয়াত বেমাৰে দেখা দিছেনে বাৰু? হয়, বৰ্তমান আমাৰ ইয়াত একো তেনেকুৱা বেমাৰ দেখা দিয়া নাই। আমি আগতীয়াকৈ এইটো প্ৰটেকশ্যন কৰি লৈছিলোঁ। হয়, দেখিছে প্ৰায় দূৰলৈকে কেমেৰা দেখাই পোৱা নাই, ইমান দূৰলৈকে বিলাহীসমূহ আছে। গতিকে
ধন্যবাদ। নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।